डिस्क्लेमर, मेरी आप सबसे गुजारिश है, ये वीडियो सिर्फ एंटरटेनमेंट के लिए। मेरी वीडियो का मकसद सिर्फ सोसाइटी में गंदगी फैलाने वालों को साफ करना है, तो लिहाजा इस वीडियो को अपने दिल के फेफड़ों पे मत लेना। ज्यादा तबीयत खराब हो तो किसी अच्छे डॉक्टर के पास जाकर अपना इलाज करवा लेना। जा ভাল বাছনে বাচিলোৱে তই কেলা বেলেগ মাল বে যেতিয়া যতত পৰো তেতিয়া আগতে পলাও না আজিৰ পৰা এগিলা বাদ দি ড্ৰাগছ ডকাইত আমি বাদ দিব লাগিব নহ'লে জেলৰ ভাত খাব লাগিব বস বস এওঁ হ'ল CBI ইন্সপেক্টৰ ইজাজ ভাইটি আৰু এইজন হৈছে ইয়াৰ সৰু ভাইটি। এই হেৰি মই 2-3 মাহৰ কাৰণে যোৰহাট গৈ আছোঁ। তোমাৰ যদি কিবা পইচা পাতি দৰকাৰ হয় তুমি মোক ফোন কৰিবা, আৰু যদি ফোনত নোপোৱা তুমি শৰ্মাদাক ক'বা, শৰ্মাদা তোমাক দি দিব। ঠিক আছে? ঠিক আছে হে ব্ৰ, তোমালোকে এইবোৰ খাই কি ভাল পোৱা ৰে? মজা লাগিল। কি খোৱা ব্ৰ? অলপ খাইছা? এই নেখাওঁ নেকি, দাদাই গম পাব। একো নহয় দে, অলপ খাইছা না, তোৰ দাদাই গম নাপায় দে। দে তেনেহ'লে অলপ খাই যা। ৰ'বা মই চবটো ৰেডি কৰি লওঁ। ঠিক আছে বনাই ল। এইটো লোৱা, ফ্ৰ'জেন কৰি লোৱা। শৰ্মাদা। হেল্ল' ইজাজ, ক'ত আছা তুমি? মই অলপ যোৰহাট আহিছোঁ। কিয়, কিবা কাম আছিল নেকি? নাই মানে তোমাৰ সৰু ভাইটি বেয়া সংকট পৰিছে নহয়। শৰ্মাদা, মই বুজি পোৱা নাই। নাই মানে তোমাৰ ভাইটিয়ে আজি একদম ঘৰৰ পৰা ড্ৰাগছ লৈ থকা দেখিছিলোঁ। কি? মই জনাত তোমাৰ ভাইটি বহুত আগৰ পৰাই লৈ আছিল চাগে। তুমি সোনকালে আহা, নহ'লে তোমাৰ ভাইটি ভয়ানক পৰিস্থিতিত পৰিব পাৰে। ঠিক আছে, মই কালিয়ে গৈ আছোঁ। হ'ব, ঠিক আছে, আহা। শৰ্মাদা, মই নোযোৱালৈকে মোৰ ভাইটিক চাব আপুনি। হা,
হ'ব দিয়া মই যিমানখিনি পাৰোঁ চাম দিয়া ঠিক আছে শৰ্মা দা ৰাখিছোঁ দিয়ক ঠিক আছে দিয়া বছ আমাৰ বিজনেছ বঢ়িয়া চলি আছে বঢ়িয়া বঢ়িয়া আৰে মোক আৰু লাগে বিজনেছ তহঁতে এটা কাম কৰ গাঁৱত যিমান ল'ৰা ছোৱালী আছে তাহাঁতক আগতে কম দামত মাল দে তাৰপিছতে লাহে লাহে দামটো বঢ়াই দে ঠিক আছে বছ আৰে তোৰ দৰমহা বাঢ়ি যাব অ'কে বছ আচ্ছা ঠিক আছে ৰাখিছোঁ এতিয়া অ'কে বছ অ'কে এই ব্ৰ এক পেকেট দিয়া না পইচাটো দুদিনমান দেৰিকৈ দি আছোঁ তোমাক নহ'ব দস্তি সেইবিলাক বস্তু বাকী দিয়া নহ'ব প্লিজ ৰে ব্ৰ দিয়া না মই থাকিব পৰা নাই প্লিজ প্লিজ দিয়া না নাই নাই দস্তি তুমি বেয়া নাপাবা মই বাকী দিব নোৱাৰিম কাৰণ আমাৰ বছে বাকী দিব মানা কৰিছে তুমি পইচা আনা আৰু মাল লৈ যোৱা শৰ্মা দা আপোনালোকে আছে যোৱাটো নাথাকে ভিতৰত আছে যোৱা ঠিক আছে ভাইটি 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 দাদা 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 মোক ড্ৰাগছ দিয়ক দাদা মই থাকিব পৰা নাই দাদা মোক ড্ৰাগছ দিয়ক মোক ড্ৰাগছ লাগে দাদা ৰ'ব ভাইটি ৰ'ব ৰ'ব চব ঠিক হৈ যাব ৰ'ব মই ডক্টৰ লৈ আহিছোঁ ৰ'ব 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 ইজাজ দুখ নকৰিবা আজিকালি ড্ৰাগছ খোৱা বেজী মাৰা এইবিলাক চব শিখৰ চিগাৰেটৰ নিচিনা হৈ গৈছে আজিকালি অপেন খাই ঘূৰি ফুৰে ৰাস্তাই ঘাটে এনেকুৱা যদি চলি থাকে অহা দিনটোত মানে অতি ভয়াৱহ ৰূপ ল'ব এই ড্ৰাগছে মোৰ ভাইটিৰ আজি যি পৰিস্থিতি হৈছে সেনেকুৱা পৰিস্থিতি আৰু কাৰো লগত হ'ব নিদিওঁ মই ই যোনে নহওক কিয় আৰু য'তেই নাথাকক কিয় মই তাক বিচাৰি উলিয়াম এক শিক্ষা দিম আৰু জেলত ভৰাম তই ভুল কৰিছ তোৰা কিয় পৰিলি তই তোক মই ইয়াক বজালি ঠিকে কৰিছা মোৰ কামটো অলপ ইজি হৈ গ'ল তয়ে মেইন মানুহ ন ক'ব পাৰা এনেকৈ ময়ে মেইন বুলি তোকে বিচাৰি আছিলোঁ ইমান দিনৰ পৰা আজি তোৰ খেল খালাছ তই কি ভাবিছা এইকেইটাক মই এনেই খুৱাই ৰাখিছোঁ দামাৰাকেইটা তই যা
তোৰ কাৰণে চহৰ গাঁৱত ড্ৰাগছ বেবি গৈছে তোৰ কাৰণে সৰু ল'ৰা ছোৱালী ড্ৰাগছ খাবৰ বাবে দিন টকাত কৰিব ধৰিছে তোৰ কাৰণে আজি মোৰ সৰু ভাইটিৰ এই অৱস্থা মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীৰ বাবে যিবোৰ সপোন দেখিছিল তহঁতৰ দৰে মানুহৰ কাৰণে চব সপোন ভংগ হৈ গৈছে বল এতিয়া জেলৰ ভাত খাবি